আজি যোনটো কাহিনী ক'ম শুনি পেলাই বহুত মানে কিবা লাগি গ'ল। গাৰ নোম মানে ডাল ডাল হৈ আছে। এলা পচা মানুহে পেনে চেনে মুতি দিব। কাহিনীটো হৈছে প্ৰবালৰ ঘৰৰ ল'ৰা এটাই, সিয়ে মাক বাপেক সি ভালকৈ পঢ়া শুনা কৰিলে, চাকৰি পালে নিজৰ ডিষ্ট্ৰিক্টৰ পৰা বেলেগ এখন ডিষ্ট্ৰিক্টত। ঘৰৰ পৰা সকলোৰ পৰা বিদায় চিদায় লৈ সি চাকৰিৰ কাৰণে ওলাই গ'ল ইখন ডিষ্ট্ৰিক্টলৈ। তাৰপিছত সি টাউনৰ পৰা অলপ বাহিৰত মানে ৰুম বিচাৰিলে। তাতে ৰুম এটা পালে, খালি ৰুমটো বহুত দিন মানে খালী হৈ আছিল। তাত কোনো মানে ভাড়া চাৰা লোৱা নাছিলে। তাৰপিছত যোনজন মানে ৰুমৰ মালিকক সুধিলেগৈ যে ৰুমটো ল'ব পাৰিম নি। তাৰপিছত মালিকে ক'লে ৰুমটো ল'ব পাৰিবা হয়, কিন্তু এই ৰুমটোত মানে কিবা মানে ভূত চুত ওলাই বুলি কয় মানুহে, সেইকাৰণে ইয়াত কোনো নলয়, তুমিও চাগে ল'ব নালাগে নি ভাইটি, এনেকৈ ক'লে। সি আকৌ মানে প্ৰবাল এনেকুৱা মানে সি এইবোৰ মানে বিশ্বাস নকৰে, অলপ সাহসী ল'ৰা। মালিকক ক'লে যে আপুনি এইবোৰ টেনশ্যন নল'ব, আপুনি ৰুমৰ চাবিটো দিয়ক, মই আজিৰ পৰা আপোনাৰ ৰুম ভাড়া লৈছোঁ। ৰুমতে এখন ডাঙৰ ফটো ওলমি থাকে, এজন ছোৱালীৰ ফটো ওলমি আছিলে, আৰু বেলেগ ডেস্ক বেঞ্চ কিবা কিবি আছে, আৰু বিচনা এখন আছে। প্ৰথম দিনা গ'ল তেনেকৈ, পাৰ হৈ গ'ল, একো নাই। সি ডিউটি জইন কৰিলে, কাম কৰিলে, ঘৰলৈ ফোন কৰিছে যে মই ভালে কুশলে পালোহি, কাম কৰি আছোঁ। তাৰপাছত 5 নম্বৰ দিনাখন সি ৰাতি কিবা প্ৰস্ৰাৱ কৰিবলৈ উঠিলে, লাইটটো জ্বলালে, কাৰেণ্ট নাই বোলে। তাৰপিছত ৰুমত মোবাইলৰ ফ্লাছটো মাৰিলে, ফটোখনৰ চাইডেদি গৈ তাৰ বাথৰুমটো আছে। ফটোখন চাইছে, কিবা ফটোখন মানে হিলি থকা লিখা লাগিছে, আৰু ফটোখনৰ পৰা চকুকেইটাৰ পৰা কিবা ব্লাড ওলোৱা লিখা মানে দেখাইছে, সি দেখিছে মানে। ত' সি মানে চখ হৈছে, কি হৈছে আকৌ এখন। তাৰপিছত সি লগালগ ফটোখন খুলি মেলি চালে, ফটোখন একো নাই। আকৌ অকণমান পিছত লাইট চাইট মানে দি মেলি, লাইট আহিলে আৰু লাইট চাইট দি মেলি চালে, চব ঠিক আছে। গ'ল কথা গ'ল, সি ৰুমত শুলে। ৰাতি গোটেই ৰুমটো হেনো মানে ধাম ধুম মাৰিছে, হিলিছে। তাৰপিছত ফটোখনৰ ফুল মানে চকুৱেদি পূৰা ব্লাড ওলাই আছে। তাৰপিছত সি মানে ৰুমত মানে হেৰি কৰিব পৰা নাই, থাকিব পৰা নাই। সি হেনো পূৰা হুলস্থুল কৰিছে, একদম ঘৰৰ মানে মেক মাৰাক কিবা কিবি কৰিছে, কিন্তু বাহিৰত সি কোৱা মতে বাহিৰত চাই কোনো শুনি পোৱা নাই, অকল ৰুমৰ ভিতৰতে হৈ আছে। তাৰপিছত সি তাতে হেনো মানে বেহুচ হৈ গ'ল নে কি গম নাপায়, সি তাৰপিছত চেঞ্চলেছ। পিছদিনাখন ৰুমৰ মালিকে মানে গোটেই ৰুমটোত মানে ধাম ধাম মাৰিছে, ৰুম খোল খোৱা নাই, কি হ'ল। তাৰপিছত দৰ্জা ভাঙিলে, ভঙাৰ পিছত ৰুমৰ ভিতৰত চাইছে, সি নাই ৰুমত। মানে প্ৰবাল নামৰ যোনটো ল'ৰাটো ৰুমত থাকে, সি ৰুমত নাই। আৰু ফটোখন যোনখন আছিলে, ফটোখন যে ওলমি আছিল বুলি কৈছিলে, আৰু ফটোখনো নাই। তাৰপিছত গোটেই বিচাৰ কোচাৰ কৰাৰ পিছত সেই মালিকৰ ঘৰৰ হেনো মানে যোনটো ৰুম আছিলে, ৰুমৰ পিছফালে এটা খাল আছে, খালটোত সি পৰি আছে। তাৰপিছত আৰু মালিকে বেচ চেচ আনি পেলাই কিবা কিবি কৰিলে আৰু। তাৰপিছত সি কৈছে আৰু মানে মই ৰুম এৰি দিলোঁ, তাৰপিছত মই বেলেগ ৰুমত গুচি গ'লোগৈ। কিন্তু এতিয়া কথাটো হ'ল মানে কি, এতিয়াও হেনো সি সপোনত সেই তেনেকৈ ফটোখন দেখি থাকে বোলে। আৰু ফটোখন বোলে ক'ত গ'ল একো ধৰিবই নোৱাৰিলোঁ, আৰু সিনো কেনেকৈ খালত পৰি গ'ল সি নিজেই গম নাপালে।